ভূপেন হাজৰিকা সেতু ব্ৰিজত দলঙত আছোঁ শদিয়া দলং গৈ আছোঁ মায়'দিয়া অৰুণাচল মায়'দিয়া গৈ আছোঁ এতিয়া এখন গাড়ী তো বলক তো গাইজ এতিয়া আমি ৰখি আছোঁ নাজানো কিন্তু এইফালৰ পৰা মায়'দিয়াত কৈছে এইফালৰ পৰা মায়'দিয়া 54 কিলোমিটাৰ আছে আৰু ৰাস্তাটো অলপমান এনেকুৱা চাব পাৰে এয়া আমাৰ লগত ধানি আছে আজি এইফালে ৰাস্তাটো অলপমান ধুনীয়া মজা একদম আৰ্মি গাড়ীবিলাক চলি আছে আৰু এইফালে চাব পাৰে এইটো পাহাৰ একদম পুৰা পাহাৰ আছে আৰু এতিয়া আমাৰ আৰু 54 কিলোমিটাৰ পাছত আমি মায়'দিয়া পাম আৰু চাওঁ মায়'দিয়াত বৰফ থাকেনে এইফালে এখন গাড়ী আহিছে এখন আমাৰে গাড়ী হয় 9191 তো চলো গাইজ এতিয়া আমি ক'ত ৰখি আছোঁ নাজানো আৰু এইফালে মানে এতিয়া কি হৈছে গাড়ীবিলাকৰ মানে এণ্ট্ৰি এটা কৰায় হেৰি মায়'দিয়া যাবলৈ আৰু এইফালে আমি এতিয়া এণ্ট্ৰি কৰি আছোঁ এখন দুখন গাড়ী এণ্ট্ৰি হৈ আছে ইয়াত এইফালে আৰু এইফালে গাড়ী আহিছে এইখিনি এণ্ট্ৰি চাগে এইটো এণ্ট্ৰি নাই হোৱা এইটো হেৰি গাড়ীয়ে হয় মায়'দিয়া সেইবিলাক গাড়ী হয় তো এইখিনি এণ্ট্ৰি নাই হোৱা তো বাকী সেইডোখৰত এণ্ট্ৰি হৈ আছে তাৰপিছত এইফালৰ পৰা এনেকৈ চিধা যাম একদম ৱেলকাম এজি ধাবা এইখনত যাব পাৰে পুৰা আছে এইফালে আপোনালোকে যাব পাৰে এইফালেও খানা খাব পাৰে ভিতৰতো খাব পাৰে পুৰা বজাৰ আছে এয়া কাপোৰৰ বজাৰ এইবিলাক খানা বজাৰ পুৰা হেৰি আছে আৰু বাহিৰৰ ভিউটো এনেকুৱা এইয়া পুৰা পাহাৰ চাহাৰ এৰিয়া তাকে এইডোখৰ বহিব পাৰে চব আৰু টেবুল এইবিলাক আৰু এইটো চাওক ভিউটো পুৰা ভিউ আছে সেইটো ফুল হৈ গ'ল পাহাৰৰ মাজত ৰখি গ'লোঁ এইফালে চাব পাৰে পাহাৰ এইফালে পুৰা টুৰিষ্ট আহি আছে আমি এক প্ৰকাৰৰ টুৰিষ্টে হয় এখন গাড়ী আৰু এইফালে ভিউটো কোনফালে পাইছিলোঁ এইফালে আমাৰ কল্পনা আন্টি এইফালে আমাৰ বা হেল্ল' ব্লগ বা ই কৈছে এইটো পুৰা ব্লগটো Hello my dear friends বঢ়িয়া বঢ়িয়া তো গাইছ আমি এইফালে মায়'দিয়া পাছ পালোহি এইফালে জেগাডোখৰ নাম চ' এইফালে আমি ৰখি আছোঁ কিন্তু এটা পপট হৈ গ'ল ইয়াত বৰফ নাই বৰফ আছে এই সন্মুখৰ পাহাৰত পুৰা বৰফ এতিয়া আমি আগলৈ যাম আগত গৈ চাওঁ যদি বৰফ পাওঁ এইফালে চাব পাৰে এই গোটেই যি বগা দেখিছে পুৰা বৰফ কিন্তু আমি ভাবিছিলোঁ ইয়াত পুৰা বৰফ কিন্তু ইয়াত এক টোপাল বৰফ নাই চাওঁ এতিয়া কি হয় আৰু ঠাণ্ডাটো এনেকুৱা হয় না মানে হাতবিলাক কিবা হৈ গৈছে একদম তো গাড়ীত সোমাই মোৰ জেকেটটো উলিয়াই লওঁ এই জেগা এটা ৰখিলোঁ এইডোখৰতে আমি এতিয়া ভাত খাম এইডোখৰতে এটা ধুনীয়া ভিউ এটা আছে এইফালে আমাৰ আৰু সেই ভিউটো হয় এইটো অলপমান এইবিলাক পাৰি জুই জ্বলালে এয়া আমাৰ টেবুল ৰেডি হৈ গ'ল এইফালে আমাৰ এইটো কি হয় জানো এইটো ভিউটো চাব পাৰে মজা ভিউ গাইছ এইফালে আমি জুই জ্বলাই দিলোঁ আৰু হাতখন চাব পাৰে মোৰ হাতখন একদম পুৰা হেৰি হৈ গৈছে ঠাণ্ডাত জমি গৈছে ভাত আছে মাংস আছে চাটনি আছে এইফালে মাছ কি মাছ
এইটো নাজানো কি মাছ যি মাছ হলো ধুনীয়া মাছ বলে গাইস মই ভাত খালো এফালে আমাৰ ধানিয়া ভাত খাইছে কেনেকুৱা লাগিছে ভাত খাই ঠাণ্ডা কেনেকুৱা লাগিছে বহুত ঠাণ্ডা বহুত জুই জ্বলাইছিল জুইও আমাৰ সাথ এৰি দিলে তো গাইস বহুত ঠাণ্ডা হয় ইয়াত তো মায়দিয়া পাস বৰ্ডখন পাৰ হৈ খুব বেছি 3-2 কিলোমিটাৰ মান আহিব লাগে তো যোনটো জেগাত আমি আছো সেইটো কথা কৈছো তো এনেকুৱা জেগা এটা পাব এই দেখতে ঘুমাই পিনে পুৰা খানা খাই পিনে ভিউ পুৰা হেৰি কৰি গাড়ী চাৰি গৈ থাকে পুৰা ধুনীয়া ভিউ এটা হৈছে তাৰপিছত লগতে এইটোৱে আৰু এনেকৈ আৰু গ'লে আৰু ক'ত যাওঁ চাওঁ আজি ঘৰলৈ যাওঁ তেতিয়া সেইটো নাজানো হাতকেইখন একো গম পোৱা নাই কাণকেইখন চুইছোঁ যদি কিবা গম পোৱা নাই তো মেইন বস্তুটো এইটোৱে ভাত চাত চবেই চব খালে তো গাইজ এতিয়া গাড়ীৰ ভিতৰত বহি আছোঁ যিহেতু বাহিৰত ইমানে ঠাণ্ডা গাড়ীৰ ভিতৰত অলপমান ঠাণ্ডাটো কমিব তাৰপিছত এইফালে গাড়ী অলপমান বহি আছোঁ হিটাৰটো অন কৰোঁ বুলি ভাবিছিলোঁ হিটাৰটো আকৌ চাওঁ এতিয়া হা মজা আহিছে বঢ়িয়া অ'কে গাইজ তো অলপ দেৰি পাছত মই ব্লগটো আকৌ ষ্টাৰ্ট কৰিম জুই ৰেডি হৈ গ'ল এইফালে চব ভৰাই দিলি যাবা এতিয়া আমি ক'ত যাওঁ নাজানো এইফালে অলপমান জুই জ্বলাই পিনে জুই হেৰি কৰিছোঁ জুই শেষ লৈছোঁ এতিয়া আমি পিকনিক খাই আহিলোঁ পিকনিক খাই আহি পিনে গাড়ীত বহি আছোঁ আৰু আমাৰ ধানিয়ে নতুন আইডিয়া এটা লগালে আৰু মাজৰ চিটটো পেলাই পিছফালে চিটটো এনেকৈ আমি বহি আছোঁ তাৰ পৰাই ধুনীয়াকৈ একদম ব্লেংকেট লৈ ৰেডি এইফালে এতিয়া গৈ আছোঁ আনানি আৰু বহুত কিলোমিটাৰ 150-200 কিলোমিটাৰমান আছে অ'কে গাইছ তো গাইছ এফালে আমি অলপমান ৰখি পিনে এয়া পালোঁ চাওক এইফালে ওপৰৰ পৰা ব্ৰিজ এখন বনিব কানেক্ট কৰিব এই দুটা পাহাৰ এইটো এটা পাহাৰ আৰু মাজৰ পৰা নদী পুৰা পানী অফৰোড ইয়াৰ পুৰা অফৰোড কৰিছোঁ আমি এইফালে ভিতৰে গৈ আছোঁ ক'ত পাওঁগৈ চাওঁ পিছফালে এখন গাড়ী আহি আছে ইন'ভাখন চলো হেল্ল' গাইজ তো এতিয়া বাজিছে 9টা তো এতিয়া আমি এইফালে আনিনি আহি গ'লোঁ আনিনিত এইফালে হাৰ্ট হোমষ্টে ইয়াত আমি আছোঁ তাৰপিছত এয়া এইফালে চাব পাৰে এইটো আমাৰ ৰুমটো এই ধুনীয়া ৰুম এইটো ধানিয়াতৰ ৰুম এইফালে এনেকৈ ভিতৰত এইফালে বহিব পাৰে বাৰাণ্ডা টাইপ এটা আছে যেনেকৈ এইফালে এটা কিচেন সোমাই পেলাই এইটো ড্ৰয়িং ৰুম এইটো বেডৰুম আৰু ইয়াত আমি জুই খাব পাৰিম এইফালে টিভি এইফালে বাথৰুম এইটোৱে হয় আৰু তাৰপিছত কাইলৈ আমি যামগৈ কাইলৈ কেইটা যাওঁ চাওঁ তো গাইজ এইফালে আমাৰ ধানি এইফালে ব্ৰেড ৰেডি কৰি আছে চাব পাৰে পুৰা চকলেট লগাই আছে আৰু এইফালে আমাৰ এইটো পুৰা জুই জ্বলি আছে চাব পাৰে এতিয়া লাঠি এডাল এইফালে দি দিলোঁ এইডাল লাঠি এডাল এইটো কি হ'ব ओके हमारा ब्रेड रेडी ओके थैंक यू हनी तो गाइस आज नेक्स्ट आनिनित तो এতিয়া বাজিছে 6টা আৰু আমি এফালে বাহিৰত আছে সানৰাইজ চাবলৈ সানৰাইজটো এই দখপা হ'ব যোনটো পোহৰ হৈছে এইফালে সানৰাইজ হ'ব আৰু ৰাতিপুৱা ভিউটো চাব পাৰে কেনেকুৱা এইফালে বৰফ আছে আৰু এই গোটেইখিনি বৰফ আৰু ঠাণ্ডাটো বহুত আছে 5 ডিগ্ৰী সেলসিয়াছ আছে পুৰা তো গাইছ চাব পাৰে ৰাতি অলপ হ'লেও যি বৰফ পৰিলে গোটেই বৰফ এইবিলাক গোটেই মই এখন গাড়ী দেখাইছোঁ চাওক এইখন পুৰা বৰফে একদম তো এইফালে সানৰাইজ হৈ গ'ল চাব পাৰে মানে এনেই হৈ গ'ল পাহাৰটো কাৰণে আমি দেখা নাই এইফালে খোজকাঢ়ি আছে অৰুণাচল আনিনি ৰাস্তাত চাব পাৰে ফাৰ্মিং কৰি থৈছে পুৰা খেতি কৰি থৈছে এইবিলাক চব্জিৰ ওপৰতো এনেকুৱা আছে এইটো বস্তুটো
হেলিকপ্টাৰ আহি আছে ক'ত লেণ্ড কৰিব এই তাত লেণ্ড কৰিব এইডোখৰ লেণ্ড কৰিব চাগে আৰু এখন এইখন এক ছেকেণ্ড আৰু এইখন লেণ্ড কৰিব ইয়াত দুখন একেলগে আহিছে দুটা আছে আমিও এদিন যাম ন আমিও এনেকৈ হেলিকপ্টাৰ উঠিম পুৰা অৰুণাচল অসমত হেলিকপ্টাৰতে ঘূৰি থাকিম এতিয়া আমি যাম এতিয়া দুলীয়াজান যাম এই গোটেইটো এটা আৰ্মি কেম্প হয় পুৰা আৰ্মি গাড়ী হেলিকপ্টাৰ চব তাত আছে এতিয়া আমি ইয়াত ব্ৰেকফাষ্ট কৰি আছোঁ এইফালে কি আছে এইটো পুৰি চব্জি তো গাইজ এতিয়া আমি ব্ৰেকফাষ্টটো কৰি ল'লোঁ এতিয়া আমি যাম তাৰপিছত মই একদম গৈ পিনে একদম যেতিয়া পাই যাম তেতিয়া মই ভিডিঅ' ষ্টাৰ্ট কৰিম ভিডিঅ'টো মানে হেৰি আকৌ ষ্টাৰ্ট কৰোঁ তো যিহেতু ৰাস্তাবিলাক একেই মই কালি আপোনাক দেখাইছিলে ৰাস্তা বনাব বুলি এইটো কাৰণে ৰাস্তা এইফালে ব্লাষ্ট কৰি আছে বুলি কৈছে তো ৰাস্তাটো বল কৰিবলৈ আমি এইফালে আছোঁ ৰখি আছোঁ এইফালে পাবা এয়া পুতলা এজনী আছে আমাৰ লগত এইফালে আমাৰ খোৱা বস্তুখিনি এইফালে মই এইফালে আমাৰ মা আৰু এইফালে চবেই ৰখি আছোঁ নৰ্মেল পানী বিচাৰি গৈছিলোঁ দিছে ফ্ৰিজৰ পানী এনেই অৰুণাচল ঠাণ্ডা জেগা ঠাণ্ডা পানী আকৌ ফ্ৰিজত থৈ দিছে কিমান ঠাণ্ডা হ'ব তো গাইজ এতিয়া বাজিছে আজি ৰাতিপুৱা 10:30 তো আমি কালি 11টা বজাত পালোহি ঘৰ আৰু আনিনি জেগাটো মই কৈছোঁ মই গৈছোঁ আনিনি মায়ে যে গ'লোঁ ঠাণ্ডা হয় জেগাটো তো দুলীয়াজানৰ ঠাণ্ডা আৰু আনিনি ঠাণ্ডা আকাশ পাতালৰ ডিফাৰেঞ্চ আছে তো যদি আনিনি যায় হাতৰ গ্লোভছ লৈ যাব মাফলাৰ লৈ যাব কেপ টুপি লৈ যাব এইকেইটাই তো ব্লগটো চাই কেনেকুৱা লাগিলে জনাব তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব তো আজিৰ কাৰণে মানে গুড বাই